বিপি কুকিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাবলৈ লৈছোঁ খৰিচা কঁঠালগুটি মাছৰ আঞ্জা। আহকচোন কেনেকৈনো বনাওঁ চাওঁ। বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আহিছোঁ। আজি আমি বনাব লৈছোঁ খৰিচা আৰু কঁঠালগুটি দি মাছৰ টেঙা। তাৰ বাবে মই লৈছোঁ 1 পোৱা মাছ। এয়া কাটি ধুই মেলি হালধি নিমখ লগাই লৈছোঁ। এয়া নহৰু লৈছোঁ। এয়া মই খৰিচা লৈছোঁ। এয়া কঁঠালগুটি বইল কৰি এয়া গুচাই মেলি এয়া ভালকৈ লৈছোঁ আৰু এয়া জলকীয়া লৈছোঁ। আহকচোন আমি বনাওঁ। গেছ অন কৰি এয়া তেল দিছোঁ মাছ ভাজিবৰ কাৰণে। এয়া মই মাছ দিছোঁ তেলত। এয়া আমি মাছ নমাই গৈছোঁ। এয়া আমি নমালোঁ। মই নহৰুখিনি দি দিছোঁ। নহৰু দিলে খৰিচাত গোন্ধটো ভাল আহে, সেইকাৰণে নহৰু দিছোঁ। এতিয়া ইয়াতে খৰিচাখিনি দি দিম। ইয়াতে কেঁচা জলকীয়াকেইটা দি দিছোঁ। ইয়াতে মই 1 চামুচ হালধি এড কৰি দিছোঁ। আৰু ইয়াতে নিমখ দি দিছোঁ। নিমখটো আন্দাজমতে দিব আৰু। ইয়াতে অকণমান অলপ জলকীয়া গুড়ি দিছোঁ। ইয়াত এতিয়া আমি এইখিনি ভালকৈ লৰাই লওঁ। আপোনালোকে খৰিচা মাছ খাইছেনে এবাৰ? মই একদম খৰিচা বহুত ভাল পাওঁ খাই পেলাই। এতিয়া ইয়াত পানী এড কৰিম। এইখিনি ভালকৈ লৰাই ল'লোঁ। এতিয়া ইয়াত পানী এড কৰি দিম। এতিয়া মই ভালকৈ উতল এটা আহিবৰ কাৰণে ঢাকনাখন লগাই দিওঁ। তাৰপিছত মাছ দিম আৰু। আধা উতলোতে মই কঁঠালগুটিকেইটা দি দিছোঁ। যিহেতু কঁঠালগুটিকেইটা বইল হৈ আছে, এতিয়া দি দিছোঁ আধা। এতিয়া আমি এয়া ঢাকন খুলিছোঁ। এইখিনি অকণমান লৰাই দিছোঁ। আমাৰ খৰিচা সিজি গ'ল। আমি এতিয়া ইয়াতে মাছকেইটুকুৰা দি দিছোঁ।
আৰু 2 মিনিটৰ কাৰণে মই আকৌ ঢাকনখন লগাই দিম। ভাল লাগিছেনে বাৰু বন্ধু বান্ধৱীসকল দেখিবলৈ খৰিচা তৰকাৰীখিনি? আকৌ ঢাকনখন 2 মিনিটৰ কাৰণে লগাই দিছোঁ। যিহেতু ভজা মাছ ভালকৈ মই ভাজি থৈছোঁ, 2-3 মিনিট মই ঢাকন মাৰি ৰাখোঁ, হৈ যাব তেতিয়া। এয়া হৈ গ'ল চাওক খৰিচা টেঙা মাছ। মই আপোনালোকৰ ওচৰত এতিয়া চাৰ্ভ কৰি দেখুৱাম, আহক। আপোনালোকৰ ওচৰত এয়া খৰিচা মাছ চাৰ্ভ কৰি দেখুৱাইছোঁ। বৰ ভাল লাগে, কঁঠাল গুটি খৰিচা দি মাছ, খুব ভাল লাগে। কম্বিনেশ্যনটো বহুত ধুনীয়া মিলে। আপোনালোকেও খায়, মই কথাটো কৈছোঁহে দেই। এয়া খৰিচা মাছ আৰু কঁঠাল গুটি ৰেচিপিটো বনাই আপোনালোকৰ আগত দিলোঁ। আপোনালোকে কেনেকুৱা পায় আমাক জনাব কমেণ্টত। আজিলৈ আহোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।